পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া পুৱা বাজিছে 5:30। এফালে যাবলৈ ওলাই আছোঁ মানে কি হয় নাজানো, যিহেতু ফেৰী খোলাটো সম্পূৰ্ণৰূপে সিদ্ধান্ত হোৱা নাই। তথাপি যদি খোলে যাবলৈ ওলাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, যদি যাব পাৰোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া ফেৰী পালোহি, কিন্তু যাবনে নাযাব সেয়া এতিয়ালৈকে সঠিক হোৱা নাই। চাই দিয়কচোন বাৰু। টিকটৰ বাবে এয়া লাইন পাতি আছোঁ। সকলোৰে অৱস্থা এয়া হৈছে, বহা বহিছে, থিয় হৈছে, এনেকেই হৈ আছে আৰু। কোনোমতে টিকেটটো লৈ ফেৰীত বহিছোঁ। এয়া মই দুবাৰ টিকেট ল'বলগীয়া হ'ল। মই যি দুজন দাদাৰ লগত আহিছোঁ, তেখেতসকলৰ বাবে যিহেতু টিকেট কৰিবলগীয়া হ'ল। তেখেতসকল দুজনে আছে। এয়া নিমাতী পালোহি। অলপ ভালো লাগিছে, কাৰণ 3টা ডেট কেঞ্চেল হোৱাৰ পাছত আজি কামটো হ'বলৈ গৈ আছে। কিনো কাম কোনো আপোনালোকক বাৰু চাই থাকক। টাউন পালোহি, আহি আছোঁ। এয়া মই মোৰ গন্তব্যস্থান পালোহি, আকাশবাণী যোৰহাট কেন্দ্ৰ। আকাশবাণী যোৰহাট কেন্দ্ৰত মোৰ আজি এটা লোকগীতৰ প্ৰগ্ৰেম আছে। প্ৰগ্ৰেমটো আজি কৰিবলৈ আহিছোঁ। 3টা ডেট কেঞ্চেল হোৱাৰ পাছত আজি যেনে তেনে হৈছে, আৰু যিহেতু ফেৰী বন্ধ দি দিলে পানী বহাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ। ইয়াতে ৰেকৰ্ডিং হ'ব। এয়া চাওকচোন, সেইটো বাঁহ আৰু তাত পোৱালিও আছে। ৰেকৰ্ডিং কৰি হ'ল, এতিয়া আমি ঘৰ যাবলৈ আহিছোঁ।